হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোকৰ খবৰ বাৰু ভালনে? মই আশা কৰিছোঁ তোমালোকৰ সকলোৰে খবৰ ভালেই। মই আজি তোমালোকৰ ওচৰত নতুন এখন ভিডিঅ' লৈ উপস্থিত হৈছোঁ। ভিডিঅ'টোৰ জৰিয়তে তোমালোকে জানিব পাৰিবা যে বেলেগৰ মোবাইলৰ ফেচবুক আইডিৰ পৰা তুমি তেওঁৰ মোবাইলৰ ফোন নম্বৰটো কেনেকৈ উলিয়াবা, সেই বিষয়ে মই আজি ভিডিঅ'টো তোমালোকৰ ওচৰত লৈ আহিছোঁ। যদি তোমালোকে বেলেগৰ ফেচবুকৰ দ্বাৰা পোষ্টৰ দ্বাৰা তুমি কিবা অসুবিধা পোৱা, তেওঁৰ লগত তুমি কণ্টেক্ট কৰিব বিচাৰিছা, তুমি কণ্টেক্ট কৰিব পৰা নাই, আজিৰ ভিডিঅ'টো তোমালোকে চোৱা। তোমালোকে ইউটিউবত চাৰ্চ কৰিলে এনেকুৱা ধৰণৰ হাজাৰ হাজাৰ ভিডিঅ' পাবা, কিন্তু কিছুমান চৰিত্ৰহীন ইউটিউবাৰসকলে ভিউ পোৱাৰ কাৰণে ফেক ভিডিঅ' ইউটিউবত আপলোড কৰে আৰু তোমালোকে ফেক ভিডিঅ' চাই সিহঁতক ভিউটো দি দিয়া আৰু তোমাৰ কামত তুমি ছাকচেছফুল হ'ব নোৱাৰা। গতিকে তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিবা ভাই বন্ধুসকল। ভিডিঅ'টো তোমালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে চাবা। ব'লা আমি ইমান দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল' বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগত তোমালোকৰ ওচৰত মোৰ এটা সৰু ৰিকুৱেষ্ট। তোমালোকে যদি কোনোবাই মোৰ চেনেলত নতুনকৈ আহিছা, চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবা। আৰু মই যিটো ফেচবুকৰ আইডিৰ পৰা ফোন নম্বৰটো উলিয়াম, এনেকুৱা ধৰণৰ ভিডিঅ'টো বহুত ইউটিউবাৰসকলে নাজানে। মই সেই বিষয়ে তোমালোকক দেখুৱাম। ব'লা আমি ইমান কথা নাপাতি তোমালোকক ভিডিঅ'টো গুৰুত্বপূৰ্ণ সহকাৰে একেবাৰে ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে তোমালোকক দেখুৱাই দিছোঁ। ব'লা আমি আৰম্ভ কৰোঁ। হেল্ল' বন্ধু বান্ধৱীসকল, তোমালোকে প্ৰথমতে তোমাৰ মোবাইলৰ ফেচবুকটো অ'পেন কৰি ল'বা। মই মোৰটো অ'পেন কৰিছোঁ। অ'পেন কৰাৰ পাছত তোমালোকে তুমি যাক মানে যাৰ ফেচবুকৰ আইডিৰ পৰা তুমি যাক কণ্টেক্ট কৰিব বিচাৰিছা, তাৰ নাম্বাৰটো তোমালোকে চাৰ্চ কৰিবা। ইয়াত চাৰ্চৰ এটা বুটান আছে, ইয়াত এটা চাৰ্চ কৰিবা। চাৰ্চ কৰাৰ পাছত তোমালোকে মই এটা চাৰ্চ কৰি লৈছোঁ। চাৰ্চ কৰাৰ পাছত তোমালোকে এনেকুৱা এটা ইণ্টাৰফেচ পাবা। এনেকুৱা ইণ্টাৰফেচ পোৱাৰ পিছত তোমালোকে চাবা, ইয়াত ফ্ৰেণ্ড বুলি লিখা থাকিব, মেছেজ বুলি লিখা থাকিব। ইয়াত তিনিটা ডট থাকিব। এই ডটত ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত তুমি যদি তাক ৰিপৰ্ট কৰিব বিচাৰা, ৰিপৰ্ট কৰিবা। আৰু অডিঅ' কল, মানে তাৰ ওপৰত কল যাব, ভিডিঅ' কল যাব। সি ফ্ৰেণ্ডশ্বিপ, তাইৰ লগত এটা ফ্ৰেণ্ডশ্বিপ থাকিব। যি ব্লক কৰিব বিচাৰা তাক ব্লক কৰিবা। আৰু তুমি যদি তেওঁৰ মানে ফেচবুক একাউণ্টটো যদি হেক কৰিব বিচাৰে, সেইটো মোৰ চেনেলত দিয়া আছে, তোমালোকে চাই ল'বা। আৰু এতিয়া বাজে কথা বাদ দি তেওঁৰ মানে কণ্টেক্ট নম্বৰটো আমাৰ বিচাৰিবগৈ। মই তেওঁৰ কণ্টেক্ট নম্বৰত বিচাৰিবলৈ হ'লে চি এবাউট ইনফৰমেশ্যন বুলি এটা লিখা থাকিব তলতেই, ফ'ল'ড বাই 62 বা যিমান যাৰ থাকে সিমান থাকিব। তলত লিখা থাকিব চি এবাউট ইনফৰমেশ্যন। ইয়াত এটা তোমালোকে ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত এনেকুৱা এটা ইণ্টাৰফেচ পাবা। এনেকুৱা ইণ্টাৰফেচ পোৱাৰ পাছত তোমালোকে চাবা, ৱৰ্ক বুলি লিখা থাকিব, এডুকেশ্যন, প্লেচ, লিভ, কণ্টেক্ট ইনফৰমেশ্যন বুলি লিখা থাকিব। কণ্টেক্ট ইনফৰমেশ্যন লিখাৰ পিছত তোমালোকে এইটো কণ্টেক্টটো পাই গ'লা। তেওঁৰ ফোন নম্বৰটো এইটোৱে আছে। আৰু তোমালোকে চাগে কিছুমানে ভাবি আছা যে এজনৰটো পাইছে আৰু এজনৰটো দিব লাগে। মই আৰু এজনৰটো নামটো চাৰ্চ কৰিছোঁ। চাৰ্চ কৰাৰ পাছত মই এটা চাৰ্চ কৰিছোঁ, তোমালোকে চাৰ্চ কৰি ল'বা। মই দুটা দেখুৱাই দিছোঁ। তোমালোকে ভাবিবা যে মই যিটো মানে দিয়া আছে সেইটো মই বিচাৰিছোঁ। নহয়, তোমালোকে আৰু এটা চাৰ্চ কৰি ল'বা। মই আৰু এটা চাৰ্চ কৰি লৈছোঁ। চাৰ্চ কৰাৰ পাছত তোমালোকে এনেকুৱা নিশ্চয় এটা ইণ্টাৰফেচ পাবা। এনেকুৱা ইণ্টাৰফেচ পোৱাৰ পাছত চি এবাউট ইনফৰমেশ্যন, ইয়াত এটা ক্লিক কৰিবা। ক্লিক কৰাৰ পাছত তোমালোকে আকৌ চাবা, কণ্টেক্ট ইনফৰমেশ্যন বুলি লিখা আছে। ইয়াতো এটা ফোন নম্বৰ আছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দি থৈ যাবা। চেনেলটো নিশ্চয় তোমালোকে, মই ভাবিছোঁ, ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ। ধন্যবাদ থাকিল তোমালোকলৈ। জয় আই অসম। ভাল থাকিবা, সুস্থ থাকিবা।